ছাত্ৰীসকল প্লাবিটাছ অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ মই ব্যাকৰণৰ বৰ্ণ। মনৰ ভাৱ প্ৰকাশ কৰিবলৈ মানুহে ভাষা ব্যৱহাৰ কৰে। তাক মুখেৰে কৈ বা লিখি প্ৰকাশ কৰিব পাৰি। মুখেৰে মনৰ ভাৱ প্ৰকাশ কৰোঁতে মানুহে কিছুমান ধ্বনি উচ্চাৰণ কৰে আৰু লিখি প্ৰকাশ কৰিব খুজিলে কিছুমান চিন ব্যৱহাৰ কৰে। এই চিনবোৰেই হ'ল ভাষা এটাৰ বৰ্ণ বা আখৰ। প্ৰতিটো বৰ্ণ মুখেৰে উচ্চাৰণ কৰা একোটা ধ্বনিৰ প্ৰতীক বা চিন। এতেকে আমি ক'ব পাৰোঁ যে মনৰ ভাৱ প্ৰকাশ কৰোঁতে মুখেৰে উচ্চাৰণ কৰা ধ্বনিবোৰ লিখি প্ৰকাশ কৰিবলৈ যিবোৰ সাংকেতিক চিন ব্যৱহাৰ কৰা হয় সেই চিনবোৰকে বৰ্ণ বা আখৰ বোলে। যেনে অ, আ, ক, খ, চ, প, ৰ, শ, হ ইত্যাদি। বৰ্ণমালা। ভাষা এটাৰ বৰ্ণবোৰক একেলগে বৰ্ণমালা বোলে। অসমীয়া বৰ্ণমালাৰ ভাগ দুটা, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। স্বৰবৰ্ণ যিবোৰ বৰ্ণ আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি সেইবোৰক স্বৰবৰ্ণ বোলে। যেনে অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ঋ, এ, ঐ, ও, ঔ। এইকেইটা স্বৰবৰ্ণ। স্বৰবৰ্ণবোৰক অফলাৰ আখৰ বুলিও কোৱা হয়। স্বৰবৰ্ণ দুবিধ, হ্ৰস্বস্বৰ আৰু দীৰ্ঘস্বৰ। হ্ৰস্বস্বৰ। এতিয়া আহোঁ হ্ৰস্বস্বৰ কোনবিলাক বৰ্ণক কোৱা হয়। অ, হ্ৰস্ব ই, হ্ৰস্ব উ আৰু ঋ এই চাৰিটা স্বৰবৰ্ণৰ ধ্বনি চুটি, অৰ্থাৎ এই চাৰিটা স্বৰবৰ্ণ উচ্চাৰণ কৰোঁতে সময় কম লাগে। সেইকাৰণে এইবোৰক হ্ৰস্বস্বৰ বোলে। দীৰ্ঘস্বৰ। আ, দীৰ্ঘ ই, দীৰ্ঘ উ, এ, ঐ, ও, ঔ এইকেইটা স্বৰবৰ্ণৰ ধ্বনি দীঘলীয়া, অৰ্থাৎ এই স্বৰবৰ্ণকেইটা উচ্চাৰণ কৰোঁতে সময় বেছি লাগে। সেইকাৰণে এইকেইটাক দীৰ্ঘস্বৰ বোলে। এতিয়া আহোঁ ব্যঞ্জন বৰ্ণলৈ। যিবোৰ বৰ্ণ আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব নোৱাৰি সেইবোৰ বৰ্ণক ব্যঞ্জন বৰ্ণ বোলে। যেনে ক বা খ। এই বৰ্ণটো অৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব নোৱাৰি। ব্যঞ্জন বৰ্ণৰ ক, খ, গ, ঘ, ঙ, প্ৰথম চ, দ্বিতীয় ছ, বৰ্গীয়া জ, ঝ, ঞ, মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ণ, দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ণ, প, ফ, ব, ভ, ম, য, ৰ, ল, ৱ, তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ, হ। এই ব্যঞ্জন বৰ্ণবোৰক ক ফলাৰ আখৰো বোলে। অসমীয়া ভাষাত আৰু ৮টা ব্যঞ্জন বৰ্ণ আছে। সেইকেইটা হৈছে ক্ৰমে ক্ষ, দৰে ৰ, ধৰে ৰ, য়, বেজেন্ত, অনুস্বৰ, বিসৰ্গ আৰু চন্দ্ৰবিন্দু। পিছে এইকেইটাৰ এটাও মূল বৰ্ণ নহয়। ক্ষ আখৰটোক ক আৰু মূৰ্ধন্য ষ এই দুটা ব্যঞ্জন বৰ্ণ লগ লাগি উৎপন্ন হৈছে। দৰে ৰ, ধৰে ৰ, য় আৰু বেজেন্ত ক্ৰমে দ, ধ, য আৰু দন্ত্য তৰ ৰূপান্তৰ। অনুস্বৰ বিশেষ কাৰণত ঙ, ঞ, মূৰ্ধন্য ণ, দন্ত্য ন বা মৰ ঠাইত ব্যৱহৃত হয়। বিসৰ্গ ৰ আৰু দন্ত্য শৰ পৰা উৎপন্ন হৈছে আৰু চন্দ্ৰবিন্দু হৈছে দন্ত্য ন, ঙ আৰু মৰ বা অনুস্বাৰৰ চমু প্ৰতীক। অসমীয়া ভাষাত দৰে ৰ, ধৰে ৰ, য়, বেজেন্ত, অনুস্বৰ, বিসৰ্গ আৰু চন্দ্ৰবিন্দুৰে কোনো শব্দ আৰম্ভ নহয়। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।